हेलो एवरीवन आशा करूँ सकलोৱে ভালে আছে আৰু আজিৰ ব্লগটো একদম হ'বলৈ গৈছে ধামাকা ব্লগ কাৰণ কি আপোনালোকে দেখিছে অলৰেডি থাম্বনেইলত যে মই ক'ত গৈ আছো আৰু মোৰ লগত আছে ৰাশি একদম ফুল তৈয়াৰী মানে কি ক'ব আৰু একদম বঢ়িয়া বস্তু এটা দেখাম আপোনালোকক এতিয়া মই এইটো চাওক ইমান ধুনীয়া পেকেটৰ ভিতৰত ইয়াত কি আছে আপোনালোকে এতিয়া গম পাব পুৰা পেকেটিঙত আছে দেখোন উলিয়াই দেচোন একদম বঢ়িয়া বস্তু এটা আছে মানে एकदम माने मजा बस्तु এটা আছে দেখাম আপোনালোকক ইউনিক একদম ইউনিক মানে এটো চাওক কি ধুনিয়া বহুত বেছি ধুনিয়া আৰু স্পেশালি এটো আজি ৰাশিয়ে বনাই আনিছে দীপলিনা বাক দিবলে সো বহুত বেছি এক্সাইটেড হৈছো আমি আৰু এটো চাওক কিমান ধুনিয়া লাগিছে বহুত ধুনিয়া লাগিছে একদম বঢ়িয়া সো বাই ভাল পালে হল আৰু তাকে আজি ভিডিওটো আপোনালোকে সম্পূৰ্ণকে চাব বাৰু জানিছো কাৰণ কি আজি তো কোন আছে এটো চাব লাগিব আৰু থাম্বনেইলত সো চাই থাকিব ভিডিওটো আৰু এতিয়া আমি উলাই যাম ফাংশনলে মানে ফাংশন এতিয়ালৈকে আৰম্ভ হোৱা নাই বাট যাও আৰু চাও কি কি হৈ আছে তাত এয়া এতিয়া আমি ফাংশনলে আহি পালো আৰু চাবলৈ আহিছো কি মানুহ কিমান আহিছে আৰু নাই সো জায়গাটো চাই গলো আৰু বা আহিবলৈ বহুত টাইম এতিয়াও বাকি আছে সো আমি এনে জাস্ট চাব আহিছিলো আৰু মানুহ আহিছে বহুতখিনি আহিছে কিন্তু আৰু ৰাতিলে চাগে বহুত ভিৰ হৈ যাব যেহেতু এতিয়া ইমানো আহা নাই ষ্টিল আমি ওয়েট কৰিম বালে আজিতো পুৰা লগ পাইহে যাম আৰু বাক সো এতিয়া তাকে এনে ওচৰে পাজৰে অকমান ঘূৰি আছো তো এতিয়া আমি চাউতে ভাবিলো কি আমি জাস্ট মানে ভাতকিটা খাই একেবাৰে আহাই ভাল হ'ব কাৰণ কি অলৰেডি মানে ভাবিছো যে দেৰি হ'ব কাৰণ কি ইমান জলদিটো এনেও নাহে সো আমি তাকে অলপমান ইফাল কৰি এতিয়া ভাত খাই আকৌ আহি আছো 3 hours later এতিয়া হৈছে ৰাতি 10টা বাজিছে আমি ভাত খালো আৰু খাই এতিয়া আমি গৈ আছো দীপলিনা বাৰ ফাংশন চাবলে আৰু দেখিছে আপোনালোকে একদম ৰাতি আন্ধাৰ আৰু মোৰ লগত আছে ৰাশিটো হৰাই থাকে পাৰ্মানেন্ট আৰু কি কিবা কবা নেকি কোৱা পাৰ্মানেন্ট সদস্য জিমকিৰ ব্লগত পাৰ্মানেন্ট সদস্য আৰু আজি প্ৰথমবাৰ গৈ আছো দীপলিনা বাৰ ফাংশনলে বহুত বেছি এক্সাইটেড হৈ আছো আমি সকলোৱে হয় না নাই বহুত হৈ আছো সো আপোনালোকেও ভিডিওটো চাই থাকিব আৰু চাগে 11টা বজাত আপোনালোকে শুনি যাব গতিকে মই শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আপোনালোকৰ পৰা সকলোৰে কাৰণে বৰ্তমান হোৱাৰ কথা উৎসৱৰ মাধ্যমে আমাৰ সমাজখনৰ মাজত আৰু ব্যস্তজনে নিশা ইমান এটা বজাই নাই আচলতে কিবা যেন 10টা 9টা বাজিছে তেনেকৈ অনুভৱ কৰিছোঁ যি কি নহওক ইয়াত উপস্থিত থকা জ্যেষ্ঠসকলক লগতে ইয়াত উপস্থিত আছে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়া আমাৰ সন্মানীয় সকলোৰে পৰিচিত জনপ্ৰিয় সাংবাদিক নিকুমাৰ বৰুৱা নিদা একেবাৰে ককাইদেউৰ নিচিনা গতিকে আটাইলৈ মোৰ ফালৰ পৰা বহুত ৰঙালী শুভেচ্ছা লগতে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সন্মান যাচিছোঁ ইয়াত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকল
বাইদেউসকল, বৰমা, আইতা, খুৰা, খুৰী আৰু লগতে সন্মানীয় অগ্ৰজসকল আটাইলৈ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা। অসমীয়া নৱবৰ্ষটি প্ৰত্যেকজনৰে ভাল হওক তাকে কামনা কৰিছোঁ। চালো আৰু বহুত বেছি ভাল লাগিছে সঁচাকে মানে একদম ভবাই নাছিলো যে বাক লগ পাম বুলি বাট ষ্টিল পালো আৰু সঁচাকে আপোনালোকে দেখিছে ন কিমান বেছি সুইট হয় বা বাপৰে বা বহুত বেছি মৰম লগা আৰু আজি ফাৰ্ষ্ট টাইম ওচৰৰ পৰা দেখিছো একদম বহুত বেছি ধুনীয়া আৰু বহুত মৰম লগা হয় নে ৰাশিক কেনেকুৱা লাগিলে তোৰ টোপনি ধৰিছে মানে টোপনিও ধৰিছে একদম ৰাতি হৈ বাট মোৰ মানে টোপনি গিফ্টটো দিলো ফ্ৰেমটো ৰেটিনাৰ ফ্ৰেমটো বাই খুব ভাল পাইছে খুব ভাল পাইছে খুব ভাল পাইছে আপোনালোকে চেক কৰিব মোৰ ইনষ্টাগ্ৰামৰ পেজটো লিংক দি দিম মই জিমকিক দিমটো শ্বেয়াৰ কৰি দিবি দেই মই শ্বেয়াৰ কৰি দিম দেখিছে প্ৰমোচন কৰিলে ফেকা প্ৰমোচন মানে কি ক'ব আৰু তো এতিয়া মানে তাইৰ ভাগৰ লাগিছে বাট মোৰ মানে এতিয়া দেখিছে আপোনালোকে গৈ আছো পুৰা একদম ৰাস্তা খালী কৰিলো